নমস্কাৰ, মই ৰাতুল। মোৰ চেনেল RK আছামিজলৈ আপোনালোকক স্বাগতম। আজি আমি আলোচনা কৰিম আগন্তুক হ'ব লগা টেট পৰীক্ষাৰ কিছুমান বিভিন্ন বাতৰি ওলাই আছে। সেই বাতৰিসমূহৰ সম্পৰ্কে আলোচনা কৰিম। ODLৰ প্ৰাৰ্থীসকলে টেট দিব পাৰিব নে নোৱাৰে, যিসকলে বেকলগ দি পানি এডমিশ্যন কৰিছিলে 2017 চনৰ পিছত, তেওঁলোকে টেট পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব নে নোৱাৰে, এই সম্পৰ্কে আজি আমি আলোচনা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ, SSET ইমান অকৰ্মণ্য মানুহ আছিল নে যে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বিচৰাৰ সলনি তেওঁলোকে এডমিশ্যন ৰিচিপ্টটো বিচাৰিলে। যদি আজি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বিচাৰিলে হয়, তেনেহ'লে অসমত ইমান মানুহে এপ্লাই কৰিব নোৱাৰিল হয় আৰু এনেকুৱা ভুৱা এডমিশ্যন নচলিল হয় অসমত। নে অসম চৰকাৰে নিবনুৱাৰ মূৰত মাৰি খাওঁ বুলি লৈছে, যে তেওঁলোকে জানিছিল যে এডমিশ্যন ৰিচিপ্টটো দিলে এনেকুৱা হ'ব, এই কথাষাৰ তেওঁলোকে জানিছিল নে তেওঁলোকে নিবনুৱাৰ পৰা লুটি খাওঁ বুলি লৈছে, নিবনুৱাসকলক আৰু নিবনুৱা কৰি যাওঁ বুলি লৈছে। তেওঁলোকেতো অসমত চাকৰি দিব নোৱাৰে। এটাও পৰীক্ষা আজিলৈকে যে শৃংখলাবদ্ধভাৱে হৈছে তাক আজিলৈকে ক'ব নোৱাৰি। বাৰু যি কি নহওক, 26 তাৰিখেনো শিক্ষামন্ত্ৰীয়ে কি মন্তব্য কৰিলে, 26 তাৰিখেনো কি নটিফিকেশ্যন ওলালে ODLৰ প্ৰাৰ্থীসকলৰ ওপৰত, তাক আমি চাওঁ বলক। ছাব্বিছ তাৰিখে শিক্ষা বিভাগৰ অতিৰিক্ত সচিব, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ আয়ুক্ত সচিব, শিক্ষা মিছন সঞ্চালক, প্ৰাথমিক শিক্ষা বিভাগৰ সচিব আৰু অন্যান্য বিষয়াসকলে শিক্ষামন্ত্ৰীৰ সৈতে এখন বৈঠকত মিলিত হয়। আৰু সেই বৈঠকখনত আগন্তুক টেট পৰীক্ষাত কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব, কেনেকুৱা ধৰণৰ আঁচনি তৈয়াৰ কৰিব, তাৰ ওপৰত এখন আলোচনা হৈছিল। আৰু সেই আলোচনাতে প্ৰাৰ্থীসকলে যোনটো জোন চিলেক্ট কৰিছিল, সেই জোনটোৰ ওপৰত আলোচনা হৈছিল। আৰু তাতে শিক্ষামন্ত্ৰীয়ে মন্তব্য কৰিছিল যে প্ৰাৰ্থীসকলে যিকেইখন জিলাৰ অধীনত জোন চিলেক্ট কৰিছে, সেইকেইখন জিলাতহে তেওঁলোকে চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। আৰু তেওঁলোকে চাকৰি লাভ কৰাৰ পাছত তেওঁলোকে বেলেগ এখন জোনৰ জিলালৈ বদলি হ'বৰ বাবে কোনো ধৰণৰ আবেদন কৰিব নোৱাৰিব। আৰু শিক্ষা বিভাগক শিক্ষামন্ত্ৰীয়ে কঠোৰভাৱে নিৰ্দেশ দিছে যে কোনো পৰিস্থিতিতে যাতে তেওঁলোকক বদলি নিদিয়ে। আৰু এই বৈঠকখনতে DLED আৰু BEDৰ যি ভুৱা ৰচিদ দি যিসকলে আবেদন কৰিছে, তেওঁলোকৰ ওপৰত শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য ৰাখিছিল যে তেওঁলোকে টেটটো দিব পাৰিব, টেট পৰীক্ষাত অৱতীৰ্ণ তেওঁলোকে হ'ব পাৰিব, টেট পৰীক্ষা দিব পাৰিব। আৰু তেওঁলোকৰ যদি সেই আবেদনখন টেট পৰীক্ষা দিয়াৰ পাছত ভেৰিফিকেশ্যন কৰা হ'ব, আৰু ভেৰিফিকেশ্যন কৰাৰ পাছত তেওঁলোকৰ আবেদনখন যদি ভুৱা বুলি প্ৰমাণিত হয়, তেওঁলোকে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব। আৰু তেওঁলোকৰ টেট উত্তীৰ্ণ যিখন চাৰ্টিফিকেট দিব, সেই চাৰ্টিফিকেটখন ভুৱা বুলি গণ্য কৰা হ'ব। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছে।